everyone, welcome back to my YouTube channel. আৰু আজি আমি আছো ভকতৰ ঘৰত আৰু কাইলে ভকতৰ ঘৰৰ ৰিসেপশন আগৰ ভিডিওটো দেখিছিলে ভকতৰ ৰিসেপশন আৰু কাইলে ভকতৰ ঘৰ আৰু এইফালে ভকতনী পুৰা কামত বিজি তাৰপিছত এয়া ভকতনী কাইলে পিন্ধিবৰ কাৰণে দহি বাতিব লৈছো আৰু ব্লগটো দুদিনীয়া হ'ব কিন্তু চাই থাকিব আৰু এইফালে দেখিছেনে ল'ৰাখিনিয়ে বেলুন ফ্লাই ৰেডি কৰিলে পেণ্ডেলত লগাবৰ বাবে আৰু এইফালে ভকতনী পুৰা একদম কামত বিজি হৈ আছে দেই তাৰপিছত এইফালে আকৌ মাহী পেহী এয়া হৈছে বৰমা আৰু নবৌহঁতে পুৰা শাক কটাত লাগিছে আৰু এইফালে চাওকচোন মহাই আকৌ ৰখিবলৈ নাচি দিলে ডিজে বাজি আছিলে যে আৰু এইফালে মাহীয়ে মই শাক বনাই আছিলোঁ মানুহজনে আকৌ আমাকো দেখুৱালে আৰু এইফালে তাৰপিছত আমাৰ কইনা ঘৰৰ মানুহ আহি পাবই হ'ল বুলি কোৱাৰ কাৰণে ল'ৰালৈকে কাপোৰ পিন্ধি ল'লোঁ আৰু মই আকৌ মানুহজনৰ ওপৰত মুখ খোলা আছিলোঁ দেই দেখিবলৈ বেয়া লাগিছে বুলি কোৱাৰ বাবে আৰু ইফালে কইনা ঘৰৰ মানুহ আহি পালেহি আৰু আমি দৰা ঘৰৰ মানুহবোৰে আদৰি লৈছোঁ আৰু তাৰপিছত এয়া ৰভাতলতে তেওঁলোকক বহিবলৈ দিয়া হ'ল আৰু এইফালে আকৌ দেখিছিলে পূৰা মাছ বনোৱাত লাগিছে আৰু এয়া আমাৰ বাৰ্বি মানে মোৰ ভকতনী খুৰীয়ে কৈছে আৰু এইফালে খুৰী আৰু পেহী আৰু এইফালে দেখিছেনে ভকতসকলক জলপান খাবলৈ দিয়া হৈছে আৰু এয়া কইনাৰ মাকে দৰাৰ মাক বাপেকক মান ধৰিছে আৰু আমি যিহেতু নাচনি মানে গান শুনি ৰখিব নোৱাৰোঁ সেইবাবে ৰখিবই নোৱাৰিলোঁ আৰু সকলোৱে এপাক নাচিয়ে দিলোঁ আৰু এয়াও অকণমান আপোনালোকক দেখুৱালোঁ আমাৰ কইনা এতিয়া মেকআপ কৰিছে বিয়া গৈ এবেলা গ'ল 3টা বাজিলেগৈ তাই মেকআপ এতিয়া স্পষ্টকৈ ফুটোৱা আৰু এইফালে আমি খাবলৈ বহি লৈছোঁ দেই মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ যে আৰু খাই বৈ খোৱাৰ পিছত আমি ভিতৰতে অলপ মিটিং মাৰি ল'লোঁ দেই আৰু এইফালে এজন হৈছে আমাৰ ভকতৰ মহাক আৰু পিছদিনাখন আমি আহিলোঁ টাউনলৈ বুলি আৰু টাউনলৈ আহিলে আমি কিবা কিবিটো অলপ খাই লওঁ আৰু আমাৰ লগতে ভকতনী আহিলে আজি মোৰ ব্লগটো ইমানতে সামৰণি মাৰোঁ আকৌ লগ পাওঁ নেক্সট ব্লগত বাই বাই